হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? বহুত দিনৰ মূৰত আজি আকৌ পুনৰ আহিলোঁ ইউটিউব জগতলৈ। মই বিশেষ কাৰণত কেইদিনমান ইউটিউবত থাকিব পৰা নাই, চ' সেইকাৰণে মই বহুত দুখিত। মই পোনপ্ৰথমে আপোনালোকক মোৰ মনৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ ফাইনেলি মোৰ চেনেল মনিটাইজেশ্যন অন হ'ল, এডভাৰটাইজ আহিলে। কালি মনিটাইজেশ্যন হ'ল, আজি 2 দিন হৈছে, কাইলৈৰ পৰা এডভাৰটাইজ অহা আৰম্ভ হৈছে। সেইকাৰণে মই মনৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ কেইদিনমান আগত, আজি 3 মাহ আগত মোৰ চেনেল মনিটাইজেশ্যনত মই ৰিভিউত পঠাইছিলোঁ, কিন্তু তেতিয়া মোৰ চেনেল মনিটাইজেশ্যন হোৱা নাই, এপ্ৰুভ কৰা নাই। ইউটিউব টিমে মোৰ চেনেল এপ্ৰুভ কৰা নাই। তাৰ কাৰণটো মই ক'ব ওলাইছোঁ। আৰু যিসকল নেকি নতুন ইউটিউবাৰ বা যিসকলৰ চেনেল এতিয়ালৈকে মনিটাইজেশ্যন হোৱা নাই, বা বিশেষ কাৰণত মনিটাইজেশ্যনত 4,000 ঘণ্টা ৱাচ টাইম আৰু 1,000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হোৱাৰ পাছতো মনিটাইজেশ্যন এপ্ৰুভ নকৰিলে, এইটো ভিডিঅ'টো সেইসকলৰ বাবে। তেতিয়া ভিডিঅ'টো স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব, তেতিয়া বুজি পাব। মই ভালকৈ বুজাই দিম, আপোনালোকে চেষ্টা কৰিম বুজাই দিবলৈ। আজি 3 মাহ আগত মোৰ চেনেলত 1,000 ছাবস্ক্ৰাইবাৰ আৰু 4,000 ঘণ্টা ৱাচ টাইম কমপ্লিট হৈছিলে। হোৱাৰ পাছত মই চেনেল এপ্ৰুভ মনিটাইজেশ্যনত ৰিভিউত পঠালোঁ। তো ইউটিউব টিমে মোৰ চেনেলটো এপ্ৰুভ কৰা নাই। তাৰ কাৰণটো মই কৈ আছোঁ। তাৰ কাৰণটো হ'ল যে মোৰ চেনেলত ভালে কেইখনমান ভিডিঅ' আছিলে, বহুত ভিডিঅ' আছিলে, 80টামান ভিডিঅ' আছিলে। তাৰে কেইটামান ভিডিঅ'ত বহুত কপিৰাইট লাগি আছিলে। কপিৰাইট কেনেকুৱা, মই কিছুমান ফাংচনত গৈছোঁ, কলেজত যাওঁতে যেতিয়া ফাংচন হৈছিলে, ডান্স হৈছিলে, গানটো যিটো ৰেকৰ্ডিং হৈছিলে সেইটো কপিৰাইটত হৈছিলে, সেইটো ছঙত কপিৰাইট লাগি গৈছে। তো কপিৰাইট লগাৰ পাছত মই ভাবিলোঁ যে একো নহয়, কেইজনমান ইউটিউবাৰৰ পৰা মই ভিডিঅ'টো চালোঁ। চাই কৈছে যে কপিৰাইট ক্লেইমহে লাগিছে, কপিৰাইট ষ্ট্ৰাইক লগা নাই, কপিৰাইট ক্লেইম লাগিলে একো প্ৰব্লেম নহয়। তো সেইকাৰণে মই ভিডিঅ'কেইটা একো চোৱা চিতা নকৰিলোঁ। আৰু মই বিশেষকৈ ইমান ভালকৈ নাজানো, সেইকাৰণে মই ভিডিঅ' মনিটাইজেশ্যনত ৰিভিউত পঠাইছিলোঁ। 6-7 দিনমান ৰিভিউত পঠাৰ 6-7 দিনমান পাছত মোৰ চেনেল যেতিয়া মেইল আহিছে, মোৰ মেইলত আহিছে যে চৰি, মোৰ ইউটিউব চেনেলটো এপ্ৰুভ কৰা নাই। তাৰ কাৰণটো দি দিছে যে মোৰ চেনেলত কপিৰাইট ক্লেইম থকাৰ বাবে ৰিইউজ কণ্টেণ্ট বুলি আহিছে। তাৰ কাৰণ হ'ল ৰিইউজ কণ্টেণ্ট মই যিবোৰ ভিডিঅ' আপলোড কৰিছোঁ, মই কিছুমান ফেচবুকৰ পৰা ভিডিঅ' আপলোড কৰি দিছিলোঁ, বা ভিডিঅ' ৰেকৰ্ডিং কৰিছোঁ গান, সেইকেইটাৰ কাৰণে। আৰু মই কেইটামান ভিডিঅ'ত ভালকৈ তেতিয়া প্ৰথমত নজনাৰ বাবে গানো লগাই দিছিলোঁ, সেইকাৰণে কপিৰাইট থকাৰ বাবে মোৰ চেনেলটো এপ্ৰুভ নকৰিলে। তাৰপৰা মেইলত আকৌ কৈছে যে মোৰ চেনেলটো ভালকৈ মই নিজে ৰিভিউ কৰি ঠিক ঠাক কৰি আকৌ 1 মাহ সময় দিছিলে, এমাহ পাছত আকৌ মোৰ চেনেলটো ৰিভিউত পঠাবলৈ। মই কেইদিনমান ভাবিলোঁ যে কপিৰাইট কোনবোৰ, তো মই নিজে ভাবি ভিডিঅ' 20টামান আছিলে কপিৰাইট, সেইকেইটা মই ডিলিট কৰি দিলোঁ। ডিলিট কৰাৰ লগে লগে মোৰ চেনেলত যিটো ৱাচ টাইম আছিলে, ৱাচ টাইমটো সম্পূৰ্ণৰূপে বহুত কমি গ'ল। কমাৰ পাছত মই তেতিয়া মোৰ মন ভাঙি গ'ল, ভাবিছোঁ যে ভিডিঅ' নবনাওঁ আৰু তেনেকৈ ভাবিলোঁ। তাৰপৰা হঠাৎ আকৌ ভাবিলোঁ, নাই ইমান দিন কাম কৰিছোঁ যদি আকৌ মই কাম কৰিম, কাম কৰাৰ পাছত যদি কিবা এটা হয়, যদি মনটো ভাল লাগিব। সেইকাৰণে মই আকৌ ভিডিঅ' দিয়া ষ্টাৰ্ট কৰিলোঁ। চেনেল এতিয়া মনিটাইজেশ্যন এতিয়া অন হৈছে। যেতিয়া সম্পূৰ্ণৰূপে মোৰ ৱাচ টাইম কমপ্লিট হৈছে, 4,000 ঘণ্টা ৱাচ টাইম, তেতিয়া মই অট'মেটিক ৰিভিউত গৈছোঁ। আৰু ৰিভিউত যোৱা 3 দিন পাছতে মোৰ মেইল আহিছে, মেইলত আহিছে কংগ্ৰেচুলেশ্যন দিছে যে মোৰ চেনেলটো এপ্ৰুভ কৰিছে বুলি, থেংকছ দিছে। মই বহুত ফূৰ্তি হ'লোঁ যে মোৰ চেনেল মনিটাইজেশ্যন হৈছে। অন হোৱাৰ পাছত য'ত এড ইনেবল কৰে, মই তাত ছেটিঙত গৈ এড ইনেবল কৰিলোঁ। এড ইনেবল কৰাৰ লগে লগে এড অহা নাই। 2 দিনমান পাছত এড আহিছে, কালিৰ পৰা এড অহা ষ্টাৰ্ট কৰিছে। তো মই বহুত সুখী। আৰু আপোনালোকে যদি ইমান সহযোগিতা নকৰিলেহেঁতেন বা মোক ছাপোৰ্ট নকৰিলেহেঁতেন, মই ইমানখিনি আগবাঢ়িব নোৱাৰিলোঁহেঁতেন। সেইকাৰণে মই বহুত মনৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক। আৰু অনাগত দিনবোৰত এনেকুৱা ভিডিঅ' মোৰ চাব আৰু ছাপোৰ্ট কৰি যাব। আপোনালোকৰ মৰম দি থাকিব। আপোনালোকৰ মৰম পালে মই আৰু আগুৱাই যাবলৈ চেষ্টা কৰিম। তো ইমানখিনি আজি ভিডিঅ'টো। তো বন্ধুসকল, ভিডিঅ'টো আজি ইমানে আছিলে। যদি ভিডিঅ'টো কিবা এটা হেল্পফুল পাইছে, তেতিয়া মোৰ ভিডিঅ'টো এটা লাইক কৰি দিব। আৰু চেনেলটো যদি নতুন হয়, আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি অকণ চেনেলটো আগবঢ়াই দিব। আপোনাৰ নিজৰ দাদা ভাইটি বুলি আগবঢ়াই দিব। তাৰে কামনাৰে ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। জয় আই অসম।